নমস্কাৰ বন্ধুসকল, আজি মই বনাবলৈ ওলাইছোঁ আলু শুকান মাছৰ জোল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এক ৰিকুৱেষ্ট থাকিল, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব যাতে মই নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। কওকচোন বন্ধুসকল, তৰকাৰীখন বনাবলৈ আমাক কি উপকৰণ লাগিব আমি চাই লওঁ। এয়া মই বমলা মাছ লৈছোঁ, তিনিটা বমলা মাছ ধুই মেলি কুটি মেলি ল'লোঁ। আলু তিনিটা সৰুকৈ কাটি বইল কৰি লৈছোঁ। এটা সৰু সাইজৰ বিলাহী কুটি ল'লোঁ। মছলা আমাৰ প্ৰয়োজন হ'ব গোটা জিৰা এচামুচ, জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু হালধি আধা চামুচ। পিঁয়াজ এটা কুটি লৈছোঁ, নহৰু 4-5 ফুটা থেতালি লৈছোঁ আৰু কেঁচা জলকীয়া 3টা লৈছোঁ। লাগিব নিমখ। তৰকাৰী বনাবলৈ আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে তেল দিছোঁ কেৰাহীত। তেলখিনি গৰম হ'লে বমলা মাছখিনি তেলতে দি দিম। এতিয়া আমি বমলা মাছখিনি ভাজিব লাগিব তেলতে। ইয়াত নিমখ দিব লাগিব, তাৰপিছত অলপ হালধি দিম। এতিয়া অকণমান দেৰি ভাজিম। মাছখিনি ভজা হৈ গৈছে। এতিয়া মই প্লেট এখনতে মাছখিনি নমাই লৈছোঁ। এতিয়া সেই মাছ ভজা কেৰাহীতে তেল অলপ দিলোঁ। তেলখিনি গৰম হ'লেই আমি এতিয়া ইয়াত গোটা জিৰাখিনি দি দিছোঁ। জিৰাখিনি ভজা হৈছে। এতিয়া পিঁয়াজ দি দিছোঁ। অলপ লৰাই মেলি দিলোঁ। এতিয়া ইয়াত বিলাহীখিনিও দি দিছোঁ। গোটেইখিনি অলপ ভাজিব লাগিব। তাৰপিছত আমি এতিয়া হালধি, জিৰা, ধনিয়া গুড়ি চব গোটেইখিনি দি দিছোঁ একেলগে। মছলাখিনি এতিয়া অকণমান মজাব লাগিব। মজোৱা হৈ গ'লে এয়া আমি বইল কৰি থোৱা আলুখিনিও দি দিছোঁ। গোটেইখিনি একেলগে মজাই লৈছোঁ। ইয়াত এতিয়া অকণমান নিমখ দিছোঁ। এতিয়া থেতালি লোৱা নহৰুখিনিও দি দিছোঁ। এইখিনি এতিয়া মজাব লাগিব। যিমানে মজোৱা হয় সিমানে চব্জি খাবলৈ বেছি সোৱাদ হয়। এতিয়া ভাজি লোৱা মাছখিনিও দি দিছোঁ। তাৰ পাছত এতিয়া পানী অকণমান দিলোঁ। ঢাকনখনো মাৰি দিছোঁ। তৰকাৰীখন অলপ সিজিবলৈ দিছোঁ। 10 মিনিটৰ পাছত এয়া আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু এতিয়া অকল এটা বস্তু দিবলৈ আছে, কেঁচা জলকীয়া দিবলৈ আছে। কেঁচা জলকীয়াখিনিও দি দিছোঁ। এয়া আমাৰ তৰকাৰীও হৈ গ'ল। আপোনালোকে কেনে পালে মোক জনাব কমেণ্ট কৰি, আৰু আপোনালোকৰ ঘৰতো এনেকৈ বনাই চাব। ধন্যবাদ।